হেল্ল' এভৰিৱান, মোৰ এটি অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি ভাপত দিয়া মাছ বনাবৰ কাৰণে এনেকৈ আয়োজন কৰিছোঁ। পটাত পিচিছোঁ বস্তুখিনি। তো ইয়াতে আদা, নহৰু, ক'লা সৰিয়হ, বগা সৰিয়হ, শুকান জলকীয়া চবখিনি ইয়াতে পেষ্ট কৰিছোঁ। মিক্সি আছে, তথাপিতো আমি পটাত বটিছোঁ। কেতিয়াবা এনেকৈও ভাল লাগে, তো সেইকাৰণে পটাতে বটি লৈছোঁ মিশ্ৰণখিনি। তো এনেকৈ পিচি লোৱা হোৱাৰ পিছত আমি মিশ্ৰণ কৰিছোঁ। ইয়াৰ বাতিত অকণমান দৈও দিছোঁ, দৈ আছিলে। তো সেইখিনি পিচা বস্তুখিনি ইয়াতে মিক্স কৰি কিনে একেলগে মাছখিনি ইয়াতে বহাই দিছোঁ। মানে মাছখিনি কেনেকৈ মিক্স কৰিছোঁ দেখুওৱা নহ'ল বাৰু। তো আমি এনেকৈ কেৰাহীত পানী দি কিনে এনেকৈ উতলিব দিছোঁ। মানে এনেকৈও দিব পাৰি আৰু কলপাততো দিব পাৰি আৰু কুকাৰতো দিব পাৰি। তো আমি এনেকৈ দিলোঁ আৰু এইখিনি এনেকৈও বেছি সুবিধা লাগে। তাৰপিছত এইখিনি মাছটো হৈ গ'ল। ইয়াৰ চাওকচোন কি ধুনীয়া হৈছে, কালাৰটো দেখাত বহুত ধুনীয়া হৈছে। আৰু মাছখিনি অকণমান ওপৰৰখিনি বগা বগা টাইপ হৈ আছে। সেইকাৰণে মই ভাবিলোঁ আৰু এবাৰ যদি দি দিওঁ মাছখিনি লুটিয়াই কিনে, তেতিয়া খাই কিনে আকৌ বেছি ভাল লাগিব। সেইকাৰণে মাছকেইটা এনেকৈ লুটিয়াই লৈ আকৌ এবাৰ বহাই দিয়া গৈছে। অকণমান ওপৰৰখিনি বগা বগা টাইপ হৈ হৈছে, তথাপিতো অকণমান জেগা মানে বগা টাইপ হৈ আছে। তো মাছটো এনেকৈ বগা পৰি থাকিলে মই একেবাৰে ভাল নাপাওঁ খাই। তো সেইকাৰণে ভাবিলোঁ এনেকৈ লুটিয়াই লৈ কিনে আকৌ এবাৰ বহাই দিম। তো আপোনালোকেও এনেকৈ খাই চাবচোন, বহুত ভাল লাগে খাই কিনে। কেতিয়াবা এনেতো আমি আলু বিলাহীৰ লগতে খাই থাকোঁ সদায় ন, আৰু ভেদাইলতা কিবা কিবি এনেকৈ খাওঁ। তথাপিতো কেতিয়াবা এনেকৈ খায়ো বহুত বেছি ভাল লাগে। সেইকাৰণে ভাবিলোঁ আজি এনেকৈ খাম বুলি। এইটো আজিৰ ভিডিঅ' নহয় দেই, আগৰে ভিডিঅ' আছিল, কেইদিনমান আগৰে। মই বনোৱা হোৱা নাছিলে, তো আজি বনাই দিলোঁ আপোনালোকক। কেনেকুৱা লাগিছে শ্বেয়াৰ কৰি দিব।